নমস্কাৰ আইনাৰ আছামিজত আপোনালোকক আকৌ স্বাগতম জনালোঁ। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো আধাৰ কাৰ্ডৰ ওপৰতে আছে যে আধাৰ কাৰ্ডটো আমাৰ ভেৰিফাইড হয় নে নহয়, লগতে আমি আধাৰ কাৰ্ডত যিটো নম্বৰ দিছিলোঁ ফোন নম্বৰ জানিবলৈ আমি কি কৰিব লাগে তাৰ ওপৰতে ভিডিঅ'টো আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। তাৰ কাৰণে প্ৰথমতে আমি আমাৰ মোবাইলত গুগলত লিখিব লাগে আধাৰ কাৰ্ড লিখি পেলাই যেতিয়া আমি সাৰ্চ কৰিম, সাৰ্চ কৰাৰ লগে লগে যেটো আমাৰ প্ৰথমতে আহি যাব আধাৰ কাৰ্ডৰ উদয় এপছটো গভৰ্ণমেণ্টৰ হয়। তাৰ ঠিক তলত আমি দেখা পাম আধাৰ সাৰ্ভিসেছ, তাতে ক্লিক কৰিব লাগিব। যেতিয়া আমি আধাৰ সাৰ্ভিসেছ বুলি ক্লিক কৰিম তাতে ভেৰিফাই আধাৰ, ৰিট্ৰিভ আধাৰ এনাৰ বিভিন্ন অপশন থাকে। আমি তাতে ভেৰিফাই আধাৰত ক্লিক কৰিম। ভেৰিফাই আধাৰত ক্লিক কৰাৰ পিছতে তাতে দেখুৱাব, তাতে বিচাৰে 12টা ডিজিটৰ আধাৰ নম্বৰ লগতে কেপচা এটা থাকে। আমি আমাৰ যেটো আধাৰ নম্বৰ থাকে 12টা ডিজিটৰ সেই আধাৰ নম্বৰটো আমি ভৰাই দিম। তাৰ পিছতে আহিব কেপচাটো অকমান চাই মেলি দিব লাগে। তাত ডাঙৰ ফলাও থাকে, সৰু ফলাও থাকে আৰু ডিজিট বিলাকো থাকে। যেতিয়া আমি কেপচাটো ক্লিয়াৰ কৰিম, কেপচা ক্লিয়াৰ কৰাৰ পিছত প্ৰসিড টু ভেৰিফাই এটা অপশন আহে, আমি তাতে ক্লিক কৰিব লাগে। এতিয়া আমি দেখা পাম ইয়াত লিখা আছে আধাৰ কাৰ্ড ভেৰিফিকেশ্যন কমপ্লিটেড। আধাৰ কাৰ্ডটো এতিয়া ভেৰিফিকেশ্যন হৈ গৈছে, লগতে তাতে কন্টেক্ট নম্বৰো দিয়া আছে। কন্টেক্ট নম্বৰৰ লাষ্টৰ 3টা ডিজিট দিয়া আছে। 3টা ডিজিট চাই পেলাই আমি গম পাই যাম যে আমি কোনটো মোবাইলটো তাত লিংক কৰাইছিলোঁ। ঠিক এনেদৰে আপোনালোকেও নিজৰ মোবাইলতে আধাৰ কাৰ্ডটো ভেৰিফাইড হৈছে নে হোৱা নাই, লগতে যদি মোবাইল নম্বৰটো পাহৰি থৈছে তেনেহ'লে কোনটো মোবাইল নম্বৰ আপোনালোকে লিংক কৰাইছে জানি থ'ব পাৰে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।